মিছা বাতৰি প্ৰচাৰ কৰা ইউটিউব চেনেল হ'ব নিষিদ্ধ। দেশ বিৰোধী চেনেলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে যে হেৰিটেক ইউটিউব চেনেল। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আপোনাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব পাৰে। ভিডিঅ'টোৰ মূল উদ্দেশ্য হ'ল মিছা বাতৰি প্ৰচাৰ কৰা ইউটিউব চেনেলসমূহ ইতিমধ্যে চৰকাৰে নিষিদ্ধ ঘোষণা কৰিব। দেশ বিৰোধী চেনেলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব চৰকাৰে। গতিকে কোন কোন চেনেল কেইটা দেশ বিৰোধী আৰু কোন কোন চেনেল কেইটাক ইতিমধ্যে চৰকাৰে নিষিদ্ধ কৰিব জানিবলৈ চাওক এই ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, ইতিমধ্যে ভাৰত তথা কেন্দ্ৰীয় চৰকাৰে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে ভাৰত বিৰোধী সমল বিয়পোৱা আৰু ষড়যন্ত্ৰ কৰা ৱেবছাইট আৰু চেনেলসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে সদৰি কৰিছে এই কথা। ইয়াৰ পূৰ্বে 20টা ইউটিউব চেনেল আৰু ভাৰতৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰ আৰু উৰা বাতৰি বিয়পোৱা 2টা ৱেবছাইট বন্ধ কৰি দিয়া হৈছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে পুনৰ এবাৰ সতৰ্ক কৰি দিছে যে দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাসকলৰ বিৰুদ্ধে এনে ধৰণৰ ব্যৱস্থা অব্যাহত থাকিব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইয়াৰ পূৰ্বে 2021 চনত কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলাই থকা 20টা ইউটিউব চেনেল আৰু 2টা ৱেবছাইট বন্ধ কৰি দিছিল। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে যোৱা বছৰ ডিচেম্বৰত চোৰাংচোৱা সংস্থাৰ সৈতে 20টা ইউটিউব চেনেল আৰু 2টা ৱেবছাইট বন্ধ কৰাৰ নিৰ্দেশনা দিছিল, কাৰণ ইয়াৰ জৰিয়তে ভাৰত বিৰোধী প্ৰচাৰ আৰু ভুৱা বাতৰি প্ৰচাৰ কৰি আছিল। মন্ত্ৰালয়ে ডিচেম্বৰ মাহত এক বিবৃতিত কৈছিল যে এই 20টা ইউটিউব চেনেল আৰু ৱেবছাইট পাকিস্তানৰ পৰা চলি থকা এটা নেটৱৰ্কৰ অন্তৰ্গত আৰু ভাৰতৰ সৈতে সম্পৰ্কিত বিভিন্ন সংবেদনশীল বিষয়ৰ ওপৰত ভুৱা বাতৰি প্ৰচাৰ কৰি আহিছিল। এই ৱেবছাইটসমূহ আৰু চেনেলবোৰ কাশ্মীৰ, ভাৰতীয় সেনা, জেনেৰেল বিপিন ৰাৱত, ৰাম মন্দিৰ আৰু ভাৰতৰ সংখ্যালঘু সম্প্ৰদায়ৰ বিষয়ে ভুৱা বাতৰি চলাই আহিছিল। কেন্দ্ৰীয় চৰকাৰে এই চেনেলসমূহৰ এখন তালিকাও প্ৰকাশ কৰিছিল। চৰকাৰে নিষিদ্ধ কৰি 20টা ইউটিউব চেনেলৰ তালিকাসমূহ হৈছে: 1 নম্বৰত আছে পাঞ্জাৱ ভাইৰেল। এইকেইটা আচলতে চেনেলসমূহৰ নাম। 1 নম্বৰ হৈছে পাঞ্জাৱ ভাইৰেল, কভাৰ ষ্টৰী, দ্য লাঞ্চ লাইন, InternationalWeb নিউজ, খালসা TV, দ্য নেকেড ট্ৰুথ, নিউজ 24, 48 নিউজ, Fictional, হিষ্টৰিকেল ফেক্টছ, গ্লোবেল কমাৰ্চ, Junaid Haleem অফিচিয়েল, Tayyab Hanif, Zain Ali অফিচিয়েল, Mohsin Rajput অফিচিয়েল, Kaneez Fatima, তাৰপিছত Sadaf Durrani, Mian Imran Ahmad, Najam Hassan Bajwa আৰু অৱশেষত নয়া পাকিস্তান গ্লোবেল। এইকেইটা চৰকাৰে নিষিদ্ধ কৰি দিছিলে এইকেইটা ইউটিউব চেনেল আৰু ৱেবছাইটসমূহ। গতিকে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।